কিমান দিন? উষা মংগেশকাৰে গোৱা এই গীতটো ডক্টৰ ভূপেন হাজৰিকাই সৃষ্টি কৰিছিল খোজ নামৰ অসমীয়া চিনেমাখনৰ বাবে। 1975 চনত মুক্তি পোৱা এইখন চিনেমা পৰিচালনা আৰু প্ৰযোজনা কৰিছিল চিত্ৰশিল্পী পুলক গগৈয়ে। তথ্য অনুসৰি খোজ এখন বাণিজ্যিকভাৱে সফল চিনেমা আছিল। চিনেমাখনৰ বাজেট আছিল প্ৰায় 5 লাখ টকা। এইখন চিনেমাৰ বাবেই ভূপেন হাজৰিকাই সৃষ্টি কৰিছিল আন এটা প্ৰখ্যাত গীত কাহানিৰ কথা কি আজি কলি। একেই পৰিচালকে 1979 চনত নিৰ্মাণ কৰিছিল হাস্যমধুৰ অসমীয়া চিনেমা শ্ৰীমতী মহিমাময়ী। ৰেলৰ আদিৰ দুবৰি বন নামৰ চিনেমাখনৰ বাবে এইগৰাকী পৰিচালকে লাভ কৰিছিল ৰজত কমল বঁটা।